বস্তি মানুহৰ ক'লে আগতে এদিন আহিছিলোঁ পাচলি নিছিলোঁ এয়া হা এতিয়া আমি আদা নিব আহিছোঁ এনেই ওলাই আহিছিলোঁ বাটতে দেখি সোমাই যাওঁ এয়া আদা দেখিছে কিমান আদা আছে ইয়াতে আদাৰ দাম বহুত কম আছে এবাৰ ঘৰলৈ যাম যিহেতু 2 কেজিমান লৈ যাম ভাবিছোঁ এয়া দেখিছে আদা গোটাই আছে আৰু ইয়ালৈ আহি ভাল লাগে মানে এইটো কাৰণে এই পৰিৱেশটো দেখিছেনে ইমান ধুনীয়া পৰিৱেশ চাৰিওফালে পাহাৰ সেইকাৰণে ভাল লাগে আহি আদাবোৰ ঘৰত কৰা ন হয় কিমান আছে আদা খেতি আপোনালোকৰ আমাৰ লগত 5 বিঘা 5 বিঘা কেনেকৈ এতিয়া আদাৰ ৰেট আদা ৰেটটো 25 টকা বৰ্তমান ৰেডি নাই যোৱা বছৰ আছিলে 100 টকা ছাৰ আৰু হালধিটো এতিয়া বৰ্তমান 80 টকা বুলি কিলো 80 টকা হালধি কিমান খেতি কৰিছে ইমান নাই আৰু কিবা কাটি পেলাই শুকালেতো 200 মই আদা নিম দে ইয়াৰ পৰা হ'ব দে ইয়াতে আদাও ফেমাছ হয় ন কাবেং এইবিলাক দেখিছে ইমান ডাঙৰ ডাঙৰ আদা আমাৰ তাতে আদা বহুত দাম না ইয়াতো এতিয়া দামে নাই ছাৰ এপোৱাতে আমাৰ আপোনাৰ বহুত 40 টকা 50 টকা না ইয়াতো 25 টকা বৰ্তমান এতিয়া কম হ'ব মাছৰ পইচাটো আৰু কম আপুনি লৈ লওক হ'ব মোক 2 কেজিমান এতিয়া দিলে হ'ব পিছত মই গ'লে মানে দূৰ হয় যে বেছিকৈ নিব নোৱাৰি কমকৈ নিব লাগিব মোক গোলাঘাট দিন দি দিব মই কাইলৈ চন্দ্ৰমায়াক পইচা দি পঠিয়াম মই ইয়াকে লৈ আহিছোঁ লগ নাই এইফালে থেংক ইউ থেংক ইউ